নমস্কাৰ গ্ৰহণ কৰিব চেগুন মডাৰ্ণ ফাৰ্নিচাৰৰ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আমাৰ অহা যিটো আমি এপ্ৰিল মাহত ৰঙালী বিহুৰ অফাৰ দিম বুলি কৈছিলোঁ, সেই অফাৰৰ কাৰণে এটা আপোনালোকক সবিশেষ জনাম। অফাৰত কি কি দিম তাৰে এটা বিৱৰণ মই আপোনালোকক দাঙি ধৰিম। ভিডিঅ'টোত মেইনলি আজি আপোনালোকক দেখাম যে আমাৰ যিবিলাক চেগুন কাঠৰ সোফা থাকে, ফল্ডিং সোফা বুলি কওঁ, যিবিলাকত কুচনবিলাক ফল্ডিং হয়, তেনেকুৱা ধৰণৰ সেই অলপ হাই প্ৰফাইল সোফাবিলাক কেনেকুৱা ৰেঞ্জৰ পৰা ষ্টাৰ্টিং হ'ব আৰু আমাৰ অতি কমেও 100ৰ ওপৰত বেছি ডিজাইন আছে। ডিজাইনবিলাক সম্পূৰ্ণৰূপে আমাৰ নিজৰ হয়, আমি নিজে মেনুফেকচাৰ কৰি বিক্ৰী কৰা আমাৰ ছেট হয় আৰু সেই সকলোখিনি চফাৰ বিৱৰণ আপোনালোকক দেখাম। আৰু যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। তেতিয়া আপোনালোকে প্ৰডাক্টবিলাকৰ দাম দৰ সকলোখিনি গম পাব। আমি অফাৰত কিমান দামত বিক্ৰী কৰিম প্ৰডাক্টবিলাক বা প্ৰডাক্টবিলাকৰ ভেৰাইটিজ কেনেকুৱা ধৰণে থাকিব, গতিকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে উপভোগ কৰিব। এইবোৰ দেখা পাইছে ছিংগাপুৰী সোফা বুলি কয়, বহুত হেভি হয়, বহুখিনি আছে। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে আপোনালোকে উপভোগ কৰক। এনেকুৱা ধৰণৰ বহুত সোফা আমি দেখুৱাম আপোনালোকক। দেখা পাইছেই আমাৰ কালেকশ্যনবিলাক, যিবিলাক আমি ধৰক বিভিন্ন সময়ত বিভিন্ন গ্ৰাহকক ডেলিভাৰী কৰিছোঁ আৰু সকলোখিনি সম্পূৰ্ণৰূপে আমাৰ নিজৰ ডিজাইন হয়, আমি নিজে মেনুফেকচাৰ কৰা হয় গোটেইখিনি। গতিকে কালাৰ কম্বিনেশ্যন বহুতখিনি আছে। এই সোফাবিলাক আপোনালোকক জনাই দিওঁ যে আমাৰ অফাৰ যেতিয়া আমি হ'ব, আমাৰ অফাৰ এপ্ৰিল মাহৰ 2 তাৰিখে মই আপোনালোকক অফাৰৰ ডেটটো জনাম। একচুৱেলি বহুতে আমাক ফোন কৰি কৈ আছে যে 2 তাৰিখে অফাৰ দিব নেকি। 2 তাৰিখে আমি অফাৰ নিদিওঁ বা 2 তাৰিখে আমাৰ অফাৰ ডেটো নহয়। 2 তাৰিখে আমি এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক সন্ধিয়া 7টা আগত আপোনালোকক জনাই দিম যে আমাৰ অফাৰৰ ডেট কেতিয়া আৰু আমাৰ অফাৰৰ সম্পূৰ্ণ দাম দৰবিলাক কেনেকুৱা ধৰণে থাকিব, তাৰে এটা বিৱৰণ আজি মই আপোনালোকক জনাম যে দাম দৰ এই সোফাবিলাক কিমান দামত আপোনালোকে সেইদিনাখন পাব। মানে এনেকুৱা ছিংগাপুৰী হওক, এইটোক লাম্বাপট্টি বুলি কোৱা হয়, এইটো ছিংগাপুৰী বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ ধৰক ফল্ডিং সোফাবিলাক কিমান দামৰ পৰা আমি দিম। মই আপোনালোকক এটা কথা জনাই দিওঁ যে আমাৰ সেই অফাৰৰ দিনটোত এনেকুৱা ধৰণৰ সোফাবিলাক আপোনালোকে আমাৰ তাত 25,000 ৰুপিছৰ পৰা ষ্টাৰ্টিং হ'ব। 25,000 টকাৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ সোফা পাই যাব। সকলোখিনি 100% শুদ্ধ চেগুন কাঠৰ হয়। আৰু এটা কথা জনাই দিওঁ, অকল চেগুন কাঠ বুলি ক'লেইতো নহ'ব, চেগুন কাঠৰ লগতে আপোনালোকে মিনিমাম 5 বছৰৰ গেৰাণ্টি পাব। যদি 5 বছৰৰ পিছত আপোনালোকে ঘূনে খায় সোফাটো, তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে সোফাটো ৰিটাৰ্ণ ল'ম আৰু নতুন সোফা আপোনালোকক দিম। কিন্তু এটা কথা আপোনালোকে কৈ দিওঁ যে ব্ৰেকেজৰ ক্ষেত্ৰত কোনো ধৰণৰ গেৰাণ্টি বা ৱাৰেণ্টি নাথাকে। যদি সোফাটো আপোনালোকে ভাঙে বা ভাগি যায়, তেতিয়াহ'লে আপোনালোকে ৱাৰেণ্টি বা গেৰাণ্টি একো নাপাব। যিহেতু মই এটা কথা জনাই দিওঁ, মানুহে ইনটেনশ্যনেলিও এটা বস্তু ব্ৰেকেজ কৰিব পাৰে, গতিকে আমি তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ সতৰ্কবোধক হিচাপে আমি এইটো কৈছোঁ যে তেনেকুৱা ভঙা বস্তুৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ গেৰাণ্টি বা ৱাৰেণ্টি নিদিওঁ। এনেকুৱা ধৰণৰ বহুত সোফা আপোনালোকে সেইদিনাখন আমাৰ ধৰক ডিছপ্লে থাকিব বা কোনদিনাখন আমি অফাৰটো দিম সেইদিনাখনত বহুখিনি কালেকশ্যন আমাৰ লগত থাকিব। সকলোখিনি সোফাৰ দাম বেলেগ বেলেগ ধৰণৰ থাকিব, কিন্তু ষ্টাৰ্টিং মূল্য 25,000ত থাকিব। মই ইমানখিনি আপোনালোকক গেৰাণ্টি দিব বিচাৰিম যে যিটো দাম আমি আপোনালোকক দিম সেই বিহুৰ সময়ছোৱাত বা বিহুৰ আগত হ'ব এইটো অফাৰ, বিহুৰ পাছত নহয়। বিহুৰ আগত যিটো অফাৰ হ'ব, আপোনালোকৰ ঘৰখন সুন্দৰকৈ সজাব পৰাকৈ একদম ন্যূনতম মূল্যত আমি দিম। যিটো মই গেৰাণ্টিসহ ক'ব পাৰিম আপোনাক যে অসমৰ ভিতৰত সকলোতকৈ কম দামত আমি দিম। আপোনালোকে সোফাবিলাক এনেকুৱা ধৰণৰ চেগুন কাঠৰ সোফা 100% শুদ্ধ চেগুন কাঠৰ সোফাবিলাক 25,000ত পাব। কিমান সুন্দৰ সুন্দৰ ডিজাইন আছে, এইটো এটা কিমান সুন্দৰ ডিজাইন হয়। গতিকে কণ্ট্ৰাষ্ট ডিজাইনত আমি কুচনবিলাক দিম। আপোনালোকৰ এজ পাৰ কালাৰ আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে ভাবে সেই সময়ত নলওঁ, ভৱিষ্যত সময়ত আপোনালোকে ল'ব বিচাৰে, তেতিয়াও আপোনালোকে পাৰিব। ধৰক টোকেন এমাউণ্ট হিচাপে 70% আপোনালোকে এডভান্স দি পেলাই সেইটো ৰাখিব পাৰিব। আৰু বিভিন্ন ধৰণৰ সোফা আমি থাকিব, আপোনালোকৰ নিজৰ পচন্দৰ মতে কালাৰো কৰিব পাৰিব। কাঠৰ ক্ষেত্ৰতে হওক বা কুচনৰ ক্ষেত্ৰতে হওক, নিজৰ পচন্দ আপোনালোকে ল'ব পাৰিব। গতিকে কালেকশ্যন আমি যথেষ্টখিনি ৰাখিম। বিহু বুলি আমি এটা অফাৰ লৈ আহিছোঁ, গতিকে আপোনালোকে আমাক সঁহাৰি আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। এইটো এটা খুব ধুনীয়া এটা হাঁহ মডেল সোফা বুলি কোৱা হয়, খুব হেভি হয়। সোফাটো দেখিলেই গম পাব আপোনালোকে ইয়াৰ কোৱালিটি বা ধৰক ইয়াৰ ষ্ট্ৰেংথ কিমান হ'ব পাৰিব, দেখিলে আপোনালোকে বুজিব পাৰিব। এইটো এটা খুব ধুনীয়া ধৰক ছিংগাপুৰী কাৰ্ভেণ্টেল সোফা হয়, যথেষ্ট সুন্দৰ হয়। গতিকে মই সকলোখিনি দেখাইছোঁ। চাওক এতিয়া আমাৰ অলমষ্ট ইয়াত 100ৰ ওপৰত ডিজাইন আপোনালোকক দেখাই আছোঁ। সকলোখিনি আমাৰ নিজস্ব মেনুফেকচাৰাৰ হয়। গতিকে আপোনালোকে ইয়াৰ পৰা বাছি পেলাই যেনেকৈ বিচাৰে তেনেকুৱা ধৰণৰ সোফা আমি আপোনালোকক বনাই দিব পাৰিম। খালি অকণমান সময় দিব লাগিব যদি আপোনালোকক কাষ্টমাইজ লাগে। আৰু মই একচুৱেলি আজি ডিছপ্লেত এটা যোগাযোগৰ নাম্বাৰ দি দিছোঁ, যিটো নাম্বাৰলৈ কল কৰি আপোনালোকে আমাৰ সবিশেষ তথ্যবিলাক ল'ব পাৰিব। বহু গ্ৰাহকে আমাক ফোন কৰি থাকে,
তথাপিও মই জনাই দিওঁ যে আমাৰ ভিডিঅ'ৰ মাজে মাজে আমি আপোনাৰ ধৰক যোগাযোগৰ ঠিকনাটো আমি দি দিওঁ বা যোগাযোগৰ নাম্বাৰো দি দিওঁ, কিন্তু বহু গ্ৰাহকে হয়তো ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাৰ কাৰণে প্ৰত্যেকেই সুধি থাকে আমাক। তো তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে তলৰ টাস্কবাৰত সম্পূৰ্ণৰূপে মই মোবাইল নাম্বাৰটো দি দিছোঁ, যাতে আপোনালোকৰ অসুবিধা নহওক। আপোনালোকৰ অসুবিধাৰ প্ৰতি সংগতি ৰাখিহে মই এইটো কৰি দিছোঁ। আৰু আমাৰ যোগাযোগৰ ঠিকনাটো হ'ল নাৰায়ণপুৰ, লখিমপুৰ, অসম, পাণবাৰী বৰনামঘৰ আমাৰ লেণ্ডমাৰ্ক হয়। গতিকে আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা এনেকুৱা ধৰণৰ সোফা মনে বিচৰা ধৰণে অৰ্ডাৰ দি পেলাই লৈ যাব পাৰিব, আমি ডেলিভাৰী কৰাই দিম আপোনালোকক। আৰু অকল সোফা বুলিয়েই নহয়, সেই বিহুৰ অফাৰছোৱাত আমি ধৰক চেগুন কাঠৰ বিচনাও দিম বহুত কম দামত। চেগুন কাঠৰ আলনা থাকিব, চেগুন কাঠৰ ড্ৰেছিং থাকিব, চেগুন কাঠৰ শ্ব'কেছ থাকিব, চেগুন কাঠৰ আৰু বেলেগ ধৰণৰ সোফা থাকিব। গতিকে আপোনালোকে যেনেকৈ বিচাৰে তেনেকুৱা ধৰণৰ মনে বিচৰা মতে প্ৰডাক্টবিলাক আমাৰ পৰা লৈ যাব পাৰিব। এটা খুব ধুনীয়া এটা তথ্য মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ অফাৰটোত আপোনালোকে বিল' 1 লাখ মানে 1 লাখতকৈ কম মূল্যত বিয়াৰ ছেট নিব পাৰিব ধৰক সেই কেইদিনৰ কাৰণে। গতিকে ধৰক সকলোখিনি 1 লাখ টকাৰ কমত আপোনালোকে লৈ যাব পাৰিব বিয়াৰ প্ৰডাক্টখিনি, যিখিনি আপোনালোকৰ প্ৰয়োজনীয় বিয়াৰ সামগ্ৰী থাকিব সেইখিনি লৈ যাব পাৰিব। এনেকুৱা বহুত সোফা আপোনালোকৰ কালেকশ্যন থাকিব সেইদিনাখন। গতিকে যিহেতু আজিকালি এটা ট্ৰেণ্ড আহিছে যে আগৰ সময়ছোৱাত এই সোফাবোৰ খুব চলিছিলে, মাজতে বন্ধ হৈ গৈছিলে, কিন্তু বৰ্তমান সময়ত ট্ৰেণ্ড হিচাপে এই সোফাবিলাক আমাৰ হিউজ চেলিং হৈ আছে এতিয়া। এলৰ পৰিৱৰ্তে কিছুমান মানুহে এনেকুৱা ধৰণৰ সোফাহে বৰ্তমান সময়ত ল'বলৈ মানে বিচাৰে বেছিকৈ। গতিকে আপোনালোক আহিব, যদি আপোনালোকে এল বিচাৰে এলতো আমি খুব সোনকালে এটা ভিডিঅ' আপলোড কৰিম ধৰক অহা 2 তাৰিখে। তাত আপোনালোকে এলৰ বিৱৰণ বা বাকী প্ৰডাক্টৰ বিৱৰণবিলাক জানিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিব।